হাত চাপৰি দিয়ে ৰিপা যে আগৰে পৰা খালি এইফালে চাব এইফালে চাব প্ৰান্তত বটদ্ৰৱাৰ ওচৰত জামতলস্থিত ডক্টৰ কালাম ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজত আজি ৭০তম গণৰাজ্য দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলনৰ লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলক খেল ধেমালি আৰু লগতে পুৰস্কাৰ বিতৰণ কৰিছোঁ। আমাৰ আজি যিবিলাক অভিভাৱক আছে তেখেতসকলে আজি অনুষ্ঠানটোত থাকি বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়াইছে, আমাক বিভিন্ন ধৰণে পৰামৰ্শ দিছে আৰু তেখেতৰ লগত আমি ভৱিষ্যতে এইখন স্কুলক আগুৱাই নিবলৈ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ তেখেতসকলে আগবঢ়াইছে, সেইখিনি আমি মানিবলৈ চেষ্টা কৰি আৰু লগতে সিহঁতসকলক ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি সিহঁতে যিবিলাক দায়িত্ব পালন কৰিব বুলি কৈছে সিহঁতে সম্পূৰ্ণভাৱে দায়িত্ববিলাক পালন কৰিব বুলি স্বীকাৰ কৰিছে।